নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। যোৱাকালি মানে 9 তাৰিখে আমাৰ স্কুলত কাটৰি চাপৰি হাইস্কুলত জ্যেষ্ঠ শিক্ষক আননীয় শ্ৰীযুত ৰূপেশ্বৰ মুদৈ ছাৰৰ বিদায় সম্বৰ্ধনা সভা আছিল। যোৱাৰ সময়ত ভিডিঅ' কৰিব নহ'লে সেইকাৰণে দিয়া দেৰি হ'ল। আজি দিম বুলি ভাবিছোঁ। ছাৰ শাৰীৰিক অসুস্থতাৰ বাবে বিশেষ তেনেকৈ শ্ৰেণী কৰিব পৰা নাছিল। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পঢ়া কালচোৱাত ছাৰক আমাৰ কাষত সঁচাকৈ যেনেকৈ দেখিছিলোঁ, ছাৰে আমাক প্ৰতিটো সময়তে প্ৰতিটো মুহূৰ্ততে আমাক সহায় কৰিছিল। ক্লাছ কৰিব পৰা নাছিল যদিও অন্য ধৰণেৰে আমাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিছিল। ব'লকচোন চাওঁ, কিছু আৱেগিক মুহূৰ্ত আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আহক চাওঁ। সভার উপস্থিত এই বিদ্যালয়ের পরিচালনা সমিতির অঙ্গ কার্যকর্তা তথা নিবন্ধিত বিভিন্ন বিদ্যালয়ের প্রধান শিক্ষক, সহকারী শিক্ষক তথা অবসরপ্রাপ্ত শিক্ষকসকল আর মোৰ অত্যন্ত শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু ছাত্ৰ-ছাত্ৰী। আমাৰ বিদ্যালয়লৈ এখন চিঠি যোৱাকালি যোৱাটো মই ভাবোঁ গতিকে ছাৰক বিদায় হোৱা বুলি গম পালোঁ। সেই কাৰণে ছাৰক অতি শ্ৰদ্ধা সহকাৰে আমি পাই আহিছোঁ। সকলো ক্ষেত্ৰতে ছাৰক অকল বিদ্যালয়তে নহয়, বিভিন্ন ক্ষেত্ৰত ছাৰক পাই আহিছোঁ। গতিকে ছাৰৰ প্ৰতি আমাৰ যথেষ্ট সহানুভূতি আৰু শ্ৰদ্ধা আছে। সেয়ে মই আমাৰ বিদ্যালয়ৰ হৈ ছাৰক এইটো সূত্ৰ সন্মান প্ৰদান কৰিবৰ কাৰণে এখন সম্বৰ্ধনা সূত্ৰ তৈয়াৰ কৰি আনিছোঁ। তাক মই প্ৰথমে পাঠ কৰিব আগবাঢ়িছোঁ। বিদ্যালয় বাৰুলা ঘাট লখিমপুৰ অসম কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহশিক্ষক শ্ৰীযুত ৰূপেশ্বৰ মুদৈ দেৱৰ সম্বৰ্ধনা পত্ৰ তাৰিখ 9 এপ্ৰিল 2022। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। হে শ্ৰদ্ধা জনাইছোঁ, সম্ভাষণ গ্ৰহণ কৰিব। আপুনি বক্তব্য দিয়াৰ অন্তৰ্গত চাউলগাঁও অঞ্চলৰ এখন আগশাৰী শিক্ষানুষ্ঠান কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্তব্য যোগদান কৰাৰ পৰা অৱসৰলৈকে নিজৰ কৰ্মজীৱনৰ সোণোৱালী সময় অতিবাহিত কৰি নিষ্ঠা, সততা আৰু কৰ্মদক্ষতাৰে এই বিদ্যালয় তথা অঞ্চলটোৰ যি সেৱা আগবঢ়ালে তাৰ বাবে আপুনি সদা কৃতজ্ঞতা প্ৰাপ্ত। আপোনাৰ কৰ্তব্যপৰায়ণতা, দায়িত্বযুক্ততা, কৰ্মৰ প্ৰতি থকা উৎসৰ্গিতা আৰু মনোভাৱে আমাক সদায় প্ৰেৰণা যোগাই থাকিব। নিজৰ কৰ্মজীৱনৰ সময়ছোৱাত নিজ শিক্ষানুষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি থকা আপোনাৰ নিস্বাৰ্থ অৱদান অতুলনীয়। শিক্ষাদানৰ দৰে মহৎ দায়িত্ব বহন কৰি আপোনাৰ কষ্ট, দূৰদৰ্শিতা, অধ্যৱসায় আৰু প্ৰজ্ঞাৰ প্ৰতিনিধিত্ব যোগেৰে শিক্ষা জগতখন আলোকিত কৰি যি প্ৰয়াস কৰিলে সেই প্ৰয়াস নিমিত্ত অনন্ত কালৰ বাবে অবিৰত হৈ থকা ভগৱানে আপোনাক সহায় কৰক। শিক্ষক হিচাপে আপোনাৰ ব্যক্তিত্ব, বন্ধুত্ব, সুলভ মনোভাৱ, আদৰ্শ নিষ্ঠা, কৰ্তব্যপৰায়ণতা আৰু সৰ্বোপৰি আপোনাৰ সমাজ ব্যৱহাৰ আমাৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। আপোনাৰ অমূল্য কৰ্মৰাজিৰ প্ৰতিদান
হিচাপে কোথায় গেল আপনার আন্তরিক শ্রদ্ধা এবং কৃতজ্ঞতা জনার বাহিরে আমার জীবনের আর লক্ষ্য নাই এখন আপনার প্রসারিত আর সর্বোচ্চ আমার ইতি হোটেল তালিকা মধ্যে বিদ্যালয় কোনো শিক্ষক কর্মচারী বিদ্যালয় পরিচালনা সমিতি ছাত্র সভা আর মাতৃবিদ্যালয় হয়ে প্রধানত শ্রী সীতারাম অধিকারী চাউলা মই চালক এই সংগঠনৰ পক্ষৰ লগতে এখন প্ৰধান নমস্কাৰ সম্বোধন কৰিবলৈ আমার বিদ্যালয়ের প্রত্যেক উচ্চ মাধ্যমিক বিদ্যালয়ের সভার প্রাথমিক মহোদয় সভা নির্দিষ্ট হয়েছে তেমনি অসম ছাত্র অনুষ্ঠান 9 এপ্রিল 2022 প্রতি মাননীয় শ্রীযুত ভূপেশ্বৰ মুদৈ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক কাটলি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয় লখিমপুৰ এই শ্ৰদ্ধাস্পদ আমি কাটলি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ তথা ছাত্ৰ একতা সভাই আপোনাৰ কৰ্মজীৱনৰ অৱসৰৰ আপোনালৈ হিয়া ভৰা শ্ৰদ্ধা আৰু অভিনন্দন জনালোঁ। আমি 1982 বৰ্ষতে আপুনি 1982 বৰ্ষতে কাটলি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহশিক্ষক হিচাপে আত্মনিয়োগ কৰি সুদীৰ্ঘ 39 বছৰ কাল এই বিদ্যালয়ত কম ছাত্ৰ ছাত্ৰীসকলক এগৰাকী পিতৃৰ দৰে মৰম আৰু আদৰ যতনেৰে শিক্ষাদান কৰি যেনেদৰে দায়িত্ব আৰু কৰ্তব্যবোধৰ পৰিচয় দিলে এয়া কাটলি চাপৰি অদূৰ ভৱিষ্যতলৈকে নিশ্চয় গুঞ্জৰি হৈ থাকিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মানৱৰ ছাৰৰ অভাৱ সদায় অনুভৱ কৰাৰ লগতে সতীৰ্থসকলকো মৰমৰ ছাৰৰ লগত কৰি অহা হাঁহি তামাচা আৰু ধেমালিৰ মুহূৰ্তবোৰে নিশ্চয় বহুদিনলৈকে আমনি কৰি থাকিব। আপুনি অত্যন্ত ধীৰ গম্ভীৰ আৰু পিতৃসুলভ ব্যক্তিত্বৰে কাটলি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত নিজকে যেনেদৰে প্ৰতিষ্ঠা কৰিলে এয়া সঁচাকৈ আমাৰ বাবে আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। শ্ৰদ্ধাৰ মুদৈ ছাৰ আজিৰ পৰা আমাৰ মাজলৈ নাহে। কথাষাৰ ভাবিবলৈ সঁচাকৈ বৰ কষ্ট হৈছে যদিও চৰকাৰী নিয়মক বাধা দিব পৰা শক্তি যিহেতু আমাৰ নাই, সেয়ে আনুষ্ঠানিকতা ৰক্ষা কৰাৰ লগতে মাজে সময়ে আমাৰ মাজলৈ আহি থাকিবৰ বাবে ছাৰক একান্ত অনুৰোধ জনালোঁ। শেষত ভগৱন্তৰ চৰণত নিবেদন তেৰাই যেন আমাৰ মৰমৰ ছাৰক সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰি সুশান্তিৰে কাল অতিবাহিত কৰিবলৈ কৃপা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গকো যেন সুখ শান্তি আৰু আনন্দেৰে জীয়াই ৰাখিবলৈ কৃপা কৰক। এটি কাটলি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাৰ হৈ প্ৰধান শিক্ষক শ্ৰী লক্ষ্মীনাৰায়ণ শইকীয়া কাটলি চাপৰি বিদ্যালয় ইয়াৰ পিছতে
বিদ্যালয়ৰ শিক্ষক সভাৰ প্ৰশান্ত হাজৰিকা ছাৰে এখনি ফুলাম গামোচাৰে ছাৰক এয়া সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। ইয়াৰ পাছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ এজনৰ সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা এয়া আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সন্মানীয় ছাৰক গ'ল ছাৰজন তেনে নমস্কাৰ। কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয় কাটুৰিচাপৰি লখিমপুৰ অসম স্থাপিত 1981 9 এপ্ৰিল 2022 সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত ৰূপেশ্বৰ মুদৈ ছাৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয় লখিমপুৰ সেই পৰম আৰাধ্য গুৰুদেৱ সৰ্বপ্ৰথমে আমি কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাই আপোনাৰ শ্ৰীচৰণত শ্ৰদ্ধাভাৱ প্ৰণিপাত জনালো। আমাৰ বিদ্যালয়ৰ পৰা শ্ৰদ্ধা মুদৈ ছাৰৰ বিদায় আমাৰ বাবে অতি বেদনাদায়ক হোৱাৰ লগতে বিদ্যালয়খনৰ বাবে খবৰ এক অপূৰণীয় স্মৃতি। আপুনি শিক্ষকৰ জীৱনৰ সমস্ত সময় কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী নিষ্ঠাবান তথা নিয়মানুৱৰ্তী শিক্ষক হিচাপে যি সেৱা আগবঢ়ালে তাৰ বাবে আজি এই অঞ্চলৰ সৰ্বশ্ৰেষ্ঠ লোকৰে আপুনি এগৰাকী বন্ধুত্ব শিক্ষাগুৰু। জ্যেষ্ঠসকলৰ মতে এগৰাকী শিক্ষক হিচাপে থাকিব লগা সমস্ত গুৰুৰ অধিকাৰী শ্ৰদ্ধা ৰূপেশ্বৰ মুদৈ ছাৰ প্ৰকৃতই আছিল এগৰাকী অন্যান্য শিক্ষক। অতি ভাতৃত্ব গুণ সম্পূৰ্ণ আৰু কোমল অন্তৰৰ মুদৈ ছাৰ আমাৰ বাবে কেৱল এগৰাকী শিক্ষকে নহয়, তেখেত আছিল এগৰাকী দিক নিৰ্ণায়ক অভিভাৱক যিজনে আমাক পাঠ্যপুথিৰ শিক্ষা দিয়াৰ লগতে মাননীয় প্ৰমূল্যবোধৰ শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ কেন্দ্ৰীয় পথৰ সন্ধান দিছিল। আপুনি আমাৰ বিদ্যালয়ত অসমীয়া শিক্ষা বীজ ৰোপণ কৰাৰ লগতে বিদ্যালয়ৰ এগৰাকী উপদেষ্টা হিচাপে সাহিত্যৰ দিশত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্যৰ চেতনা জাগ্ৰত কৰিবৰ বাবে যিমানখিনি অনুপ্ৰেৰিত কৰিলে সেয়া নিশ্চয় কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ে অনন্ত কাললৈকৈ স্মৰণ কৰিব। সেই মান্যবৰ আপোনাৰ কৰ্মজীৱনৰ এই বিদায় মুহূৰ্তত আপোনাক দিব পৰাকৈ আমাৰ একো নাই। আমাৰ বাবে আপোনাৰ অমূল্য অৱদানৰ কৃতজ্ঞতা স্বৰূপে আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে পুনৰ আপোনাৰ চৰণত ভক্তি হোৱা সেৱা জনালো। লগতে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাওক তেৰাই যেন আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গক সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰি সমাজৰ মংগলৰ বাবে আত্মনিয়োগ কৰিবলৈ কুশলে ৰাখক। এটি সেৱাৰে শ্ৰী লক্ষ্মীনাৰায়ণ শইকীয়া সভাপতি ছাত্ৰ একতা সভা কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী বিকাশ সাধন সাধাৰণ সম্পাদক ছাত্ৰ একতা সভা কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী ৰাকেশ হাজৰিকা সহসাধাৰণ সম্পাদক ছাত্ৰ একতা সভা কাটুৰিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু মাননীয় সৌগত শৰ্মা ছাৰে নিবেদন কৰিব বিচাৰিছে। শৰ্মা ছাৰক আমাৰ বিদ্যালয়ৰ
আমি বিদ্যালয়ের তরফ করা সরকারি আগে আমন্ত্রিত শিক্ষক অভিভাবকসকল আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকল এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ পৰা বা অন্যান্য বিদ্যালয়ৰ পৰা শিক্ষকে